দিল্লী বিশ্ববিদ্যালয়ৰ দুৰ্ভাগ্যজনক ঘটনা অসমীয়া যুৱতীৰ সৈতে দুৰ্ভাগ্যজনক ঘটনা গা ধোৱাৰ সময় ভিডিঅ' ৰেকৰ্ডিং দুৰ্বৃত্তৰ মিৰাণ্ডা হাউচৰ ছাত্ৰী অসমৰ যুৱতীগৰাকী স্নাতক তৃতীয় বৰ্ষৰ সমাজতত্ত্ব বিভাগৰ ছাত্ৰী উত্তৰ দিল্লীৰ হাডছন লেনত আছিল ছাত্ৰীগৰাকী আৰু পেইন কেছ হিচাপে আছিল ছাত্ৰীগৰাকী উক্ত পেইন কেছটোৱে সংঘটিত কৰিছে এই ঘটনা বাথৰুমত প্ৰত্যক্ষ কৰে মোবাইল কেমেৰা আৰু কেমেৰা দেখি হুলস্থুল কৰাত পলাই যায় দুৰ্বৃত্ত মুখাৰ্জীনগৰ আৰক্ষী থানাত ৰুজু কৰিছে এই সন্দৰ্ভত এক গোচৰ আৰু এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰ জনাইছো বিভিন্ন সময়ত বহিৰাজ্যত অসমীয়া যুৱক যুৱতী নিৰাপত্তাহীনতাত ভোগা পৰিলক্ষিত হয় এবাৰ দিল্লী বিশ্ববিদ্যালয়ত সংঘটিত হৈছে দুৰ্ভাগ্যজনক ঘটনা অসমীয়া যুৱতীৰ সৈতে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে গা ধোৱাৰ সময়ত ভিডিঅ' ৰেকৰ্ডিং কৰে দুৰ্বৃত্তই মিৰাণ্ডা হাউচৰ ছাত্ৰী অসমৰ যুৱতীগৰাকী আৰু স্নাতক তৃতীয় বৰ্ষৰ সমাজতত্ত্ব বিভাগৰ ছাত্ৰী উত্তৰ দিল্লীৰ হাডছন লেনত আছিল ছাত্ৰীগৰাকী পেইং গেষ্ট হিচাপে আছিল ছাত্ৰীগৰাকী আৰু উক্ত পেইং গেষ্টলৈ সংঘটিত কৰে এই ঘটনা বাথৰুমত প্ৰত্যক্ষ কৰে মোবাইল কেমেৰা দেখি হুলস্থুল কৰাত পলাই যায় দুৰ্বৃত্ত মুখাৰ্জীনগৰ আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ আৰু এই গোচৰে ইতিমধ্যে দিল্লীত যথেষ্ট হৈচৰ সৃষ্টি কৰিছে বহিৰাজ্যত বিশেষকৈ দিল্লীত অধ্যয়নৰত অসমীয়া যুৱতীৰ সৈতে এই ধৰণৰ ঘটনা প্ৰায় নিয়মীয়াকৈ ঘটে আৰু দিল্লীত চিংকি হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ যুৱতীসকলক তাচ্ছিল্য কৰাৰ এক প্ৰৱণতা আছে আৰু তাৰ মাজত মিৰাণ্ডা হাউচৰ ছাত্ৰী আছিল এইগৰাকী যুৱতী যাৰ ৰেকৰ্ডিং কৰিবলৈ চেষ্টা কৰা হৈছিল স্নাতক তৃতীয় বৰ্ষৰ সমাজতত্ত্ব বিভাগৰ ছাত্ৰী উত্তৰ দিল্লীৰ হাডছন লেনত আছিল এই ছাত্ৰীগৰাকী আৰু পেইং গেষ্ট হিচাপে আছিল ছাত্ৰীগৰাকী আৰু এই পেইং গেষ্টটোতে সংঘটিত হৈছে এই ঘটনা বাথৰুমত প্ৰত্যক্ষ কৰে মোবাইল কেমেৰা আৰু ইতিমধ্যে মুখাৰ্জীনগৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ